वेलकम बैक टू ज्योतिष ब्लॉग यूट्यूब चैनल। आज এটা বম এটা ৰেচিপি লৈ আহিছো আপোনালোকে পন্তা ভাতৰ লগত খাই বেছি ভাল পাব মানে ৰেচিপিটো। আৰু বলকচোন কি ৰেচিপি বনাম আজি। আৰু আমাৰ গাঁৱত গাঁৱত নহয় কি আমাৰ গছত ভোট জলকীয়া লাগি আছে আৰু এই ভোট জলকীয়াটো মই ৰেচিপিত দিম। মানে সেই ৰেচিপিটো হৈছে তিল পতা তেতিয়াহ'লে তিল পতাই বনাব কৈছোঁ আজি কেনেকুৱা লাগে। আৰু পন্তা ভাতৰ লগত খালি আপোনালোকে বিৰাটেই ভাল পাব। বাকী বাদ দিয়ক, পন্তা ভাতৰ লগত খাব পাৰে। বলক তিল পতা খাবৰ কাৰণে মই বজাৰৰ পৰা আজি ৰাতিপুৱাই গৈছোঁ বজাৰত, আৰু বজাৰত যাই তিল লৈ আহিছোঁ। দেখিছে তিল, আৰু এই তিল তোমাৰ ভিজাই থ'ব লাগিব। ভিজাই থোৱাৰ পিছত তিলটো বটিব লাগিব। আৰু কেনেকুৱা পদ্ধতিত বটিম, কেনেকৈ বটিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকে, কোনো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক। তাৰপিছত তেতিয়াহে গম পাব তিল পতাৰ মজাটো কেনাই। তাৰ লগত প্ৰথমতে লাগিব দুটা নহৰু মেইন তিল পতাত, আৰু লগতে জলকীয়া লাগিব। মই আমাৰ গাছত জলকীয়া লাগি আছে, জলকীয়া লাগি আছে, ভোট জলকীয়া। এই ভোট জলকীয়া এটা ছিঙি আৰু তিল পতাত দিম, অকণমান দিম। আমি জলকীয়া কেঁচা জলকীয়া নাই, আৰু সেইটো কাৰণে মই ভোট জলকীয়া ব্যৱহাৰ কৰিম। এতিয়া আপোনালোকেও ভোট জলকীয়া বা কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। চাই দিয়কচোন ভিডিঅ'টো। আৰু ভোট জলকীয়া মই ছিঙি আনিলোঁ, এইটো ভোট জলকীয়া মই তিল পতাত দিম। আৰু ফাইনেলি মই তিলটো জিকাই পেলাই হৈ গ'ল। মই 10-15 মিনিটমান তিলটো জিকাই থৈছিলোঁ, তাৰপিছত হৈ গ'ল। আৰু পিছত লৈছোঁ নহৰু আৰু ভোট জলকীয়া 3 টুকুৰা লৈছোঁ। মই এইখিনি বস্তু মিক্সিত মাৰিব লাগিব, আৰু মই মিক্সিত পিচিব লাগিব। মিক্সিত দি ল'ব লাগিব গোটেইখিনি। তিলখিনি দিলোঁ, ইয়াৰ পিছত নহৰুখিনি দি দিম ইয়াতে, দেখিছে। আৰু যিখিনি তিল আছে ইয়াতে গোটেইখিনি মুচি পেলাই দিব লাগিব। আৰু 1 চিকুটমান নিমখটো অকণমান ল'ব, আপোনালোকৰ পৰিমাণত নিমখটো ল'ব। ইয়াতে অকণমান নিমখ লৈ ল'ব, নিমখ দিব। আৰু আদা নিদিব হা, আদা বহুতে ভুল কৰে, আদা দিয়ে। আদা দিব, অকল নহৰু দিব। তাৰপিছত ঢাকনিখন লগাই পিচি দিয়ক। মই ঢাকনিখন লগাই অলপ পানী দিব লাগিব। এই মস্ত জাৰটো লৈছোঁ পানী দিবৰ কাৰণে, আৰু অকণমান মই ইয়াতে জাষ্ট পানী অকণমান দিম। পানীটো অলপ বেছি হৈছিলে, সেইকাৰণে পানী অলপ কমাই দিলোঁ। আৰু এইখিনি পানী লাগিব, আপোনালোকৰ পৰিমাণত পানীটো দি দিব। মই অকণমান পানী দিছোঁ। ইয়াৰ পিছত মিক্সিত মাৰি ল'ম। এতিয়া মিক্সিত মাৰিম এতিয়া। আৰু লগতে আমাৰ বিনিতাও আছে, কিবা কিবি বনাই আছে, তাই বনাব পাৰে, বহুত ভাল বস্তু বনায়। ইয়াৰ পিছত তাই এটা ৰেচিপি বনাব, আপোনালোকক দেখাব। মই এতিয়া মিক্সিত মাৰি লওঁ। গাইছ, মোৰ হৈ গ'ল, দেখিছে তিল পতা। এইখিনি মই এটা বাতি এটাত ওলাই ল'ম প্ৰথমতে। আৰু মই বাতি এটাত ওলাই লৈছোঁ। ইয়াতে অকণমান তেল এড কৰিব লাগিব, মিঠাই তেল। মই মিঠাই তেলটো আছে, মিঠাই তেল অকণমান জাষ্ট এড কৰিম, তেতিয়া মানে টেষ্টটো ধুনীয়া আহে। দেখিছে, অকণমান তেল। এইখিনি মই চামুচ একপাতে লৰাই দিম। চামুচটো লৰাই দিছোঁ, ধুনীয়া হৈ গ'ল। এতিয়া আপোনালোকে দোকানত নাহে, তিল পতা খাই পন্তা ভাতৰ লগত ধুনীয়া একদম কি মজা লাগিছে। জলকীয়াটো পাৰফেক্ট হৈছে। আৰু আপোনালোকে কেনেকুৱা লাগিছে, আৰু কাটো খুব বেয়াকৈ উঠি গ'ল, খুব অলপমান জ্বলা হৈছে, ভাল লাগিছে। আপোনালোকৰ ঘৰত এনেকৈ ট্ৰাই কৰিব পাৰে পন্তা ভাতৰ লগত খাবৰ কাৰণে। আৰু এনেও নৰ্মেলি খাব পাৰে। তিলৰ পতাটো সঁচাই ধুনীয়া। আমাৰ আগতে মাহঁতে হেৰিত পতাত পিচিছে। পতাত পিচিলে আৰু টেষ্টটো বেলেগ, সেইটো অলপ বেলেগ টেষ্ট। আৰু মিক্সিত টেষ্টটো বেলেগ, আৰু পতাত টেষ্টটো বেলেগ, সেইটো অলপ গাঁৱলীয়া টেষ্ট। এনেদৰে আপোনালোকে ঘৰত বনাই এটা ট্ৰাই কৰি চাব পাৰে। আপোনালোকে বনাওক, আৰু মোক কমেণ্ট বক্সত জনাওক ভিডিঅ'টো কেনেকুৱা পালে। যদি নতুন আহিছে লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। নতুন এনেকুৱা ৰেচিপি ভিডিঅ' পাই থাকিব। ধন্যবাদ, আৰু জয় অসম। আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম।